মই তাৰ পৰা গুচি আহিব লৈছিলোঁ। মই কলেজ গ'লে যদি এনেকুৱা হয় মই নাযাওঁ আজিৰ পৰা। এইবুলি সি তোমাৰ কথা যেতি ক'ব আৰু মই কি শুনি থাকিম? হা, এটা কথা শুনা, মই কাজিয়া কৰি ফুৰা মানুহ নহয় আৰু ৰাস্তা ঘাটে কাজিয়া কৰি ফুৰাৰ মোৰ একো চখ নাই। সি তোমাৰ কথা কৈ থাকিব। কিমানৰ লগত লাগিব? আপোনাৰ পিছত কিমানজনে কি কি কথা কৈ যায় আপুনি জানে? আৰু জানিলেই যেনিবা কিমানৰ লগত লাগি ফুৰিব আপুনি? সি তেনেকুৱাই, আপুনি নাজানে। আৰু যাৰ বাবে সেইবুলি তোমাৰ কথা তেনেকৈ কৈ থাকিব আৰু মই শুনি থাকিম। তেনেহ'লে কি কৰিব? মাৰি পেলাব? নেক্সট টাইম যদি সি তেনেকুৱা কথা কয় মই তাক মাৰা বুলি নম। বাছ হৈ গ'ল। আজিৰ পৰা মই কলেজ নাযাওঁ আৰু যাবলৈ ফ'ৰ্চ নকৰিব। আৰে এইটো সলিউশ্যন কেনেকৈ হ'ব পাৰে মানে? আৰে কথাবোৰ বুজি কিয় নোপোৱা নো? ধেত তেৰিকা।